মই BPFৰ ব্লক সেক্ৰেটাৰী আছিলোঁ। এইটো 10 বছৰ আগৰ কথা, 10 বছৰে থাকিছোঁ। তেখেতে আমি একেলগে কলিগ, আমি একেলগে মানে কাম কৰিছিলোঁ। আৰু আমি 10 বছৰত যিটো BPFৰ দুৰ্নীতি দেখা পাইছোঁ, আমাৰ মাইনৰিটি এৰিয়াক যেনেকৈ ডিপ্ৰাইভ কৰি ৰাখিছে গোটেই BTD অঞ্চলত। ক'ব গ'লে মাইনৰিটি বুলিলে অন্যান্য যিবিলাক জাতি আছে, আউট অফ বড়ো, ইভেন কি বড়োৰ মাজতো এপছো হওক বা NDFB লাইনৰ মানুহখিনিক মানে ডিপ্ৰাইভ কৰাটো আমি গম পাওঁ আগৰ পৰা। মই দলৰ ভিতৰ চৰত আছিলোঁ। গতিকে সিহঁতৰ যিটো প্লেনিং, অন্তৰ্নিহিত যিটো প্লেনিং, সেইবিলাক আমি একেলগে কৰিছিলোঁ। সেই প্লেনিঙত আমি এপছক এভইড কৰি ৰাখিছিলোঁ। তেতিয়াৰ কথা কৈছোঁ মই। আমি এপছক এভইড কৰি ৰাখিছিলোঁ, NDFB এভইড কৰি ৰাখিছিলোঁ। NDFBয়ে যাতে মূল সুঁতিলৈ ঘূৰি আহিব নোৱাৰে তাৰ কাৰণে সিহঁতে প্লেনিং কৰিছিল। সেইবিলাক আমি শুনি পাইছিলোঁ। মই বড়ো ভাষা বুজি পাওঁ। গতিকে মই এইবিলাক বস্তুটো মই ইহঁতক কথা কোৱাবিলাকো মই মানে কিবা কৰিছিলোঁ। তো সেইটো বেলেগ লাইন। এতিয়া আমাৰ যিটো আমাৰ এৰিয়াটো বা আমাৰ জাতিটোক যেনেকৈ মানে তলৰ খাপত কৰি ৰাখিছে, সেই বস্তুবিলাক আমি চিন্তা চৰ্চা কৰি একেলগে আমি মানে আলোচনা বিলোচনা কৰিলোঁ। কৰি কিনে আগত উপযুক্ত এটা দল পোৱা নাছিলোঁ। এতিয়া BTAD অঞ্চলত EPPL বুলি যিটো এটা উপযুক্ত মানে BPFৰ এগেইনষ্টত যিটো এটা উপযুক্ত দল আহিছে, সেই দলক আমি অন্তঃকৰণে সকলোৱে সমৰ্থন কৰিছোঁ। মাত্ৰ আমি লিডাৰ হিচাপে নহয়, আমাৰ ৰাইজে বিপুল সমৰ্থন কৰিছে আৰু বিপুল ভোটত পাছ হৈ, বিপুল ভোটত জয়ী হৈ মানে এইবাৰ কি কয় আপোনাৰ হিষ্টৰিকেল হিচাপত আমি কি কৰিম, BTADত আমাৰ EPPL চৰকাৰ আমি আনিম। আৰু নহ'লেও অতি কমেও 30-32টা চিট আনি কিনে আমি EPPL জিকিম বুলি আমাৰ মুছলিম যিটো মানে কমিউনিটি আছে, আদাৰ্ছ কমিউনিটিৰ লগত আমি যোগাযোগ কৰি আছোঁ। এইবিলাকে আমি মানে যিবিলাক আমাৰ সচেতন মহল আছে, সচেতন মহল আলোচনাৰ মাজত আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু আমি আশা ৰাখিছোঁ EPPL দলৰো মানে এটা আশা ৰাখিছোঁ বা ৰাইজকো এটা জনাওঁ, আমি EPPL দলৰ বৰমূৰীয়াসকলৰ লগত আমি বহিছোঁ। বহি তেখেতসকলে সম পৰ্যায়ে সকলোকে সম মৰ্যাদাৰে মানে BTAD অঞ্চলত মানে তেখেতসকলে চাব, চৰকাৰ অহাৰ পিছত চাব বুলি আমাৰ লগত কথা দিছে। আৰু বিভিন্ন উন্নয়নমূলক কাম কাজ কৰাৰ কথা দিছে। আৰু এই কথাবিলাক আমি মানে গম পাই কিনে আমি একেলগে কিবা কৰি আছোঁ। আৰু ৰাইজক এইটো এটা মেছেজ দিওঁ যে ৰাইজে আতংকিত হ'ব নালাগে। BPFে বা এই AIUDFে যেনেকুৱা মানে মিছা কথাৰ ফেক্টৰী বুলি ক'ব লাগিব, ইহঁতে যেনেকুৱা মিছা কথা কৈ ৰাইজক প্ৰলোভন দি আছে, এই মিছা কথাবিলাক ৰাইজে অলপ অধ্যয়ন কৰি তাৰপিছত মানে EPPL দলটো গ্ৰহণ কৰি EPPL দলত ট্ৰেক্টৰ ছবিত ভোট দিবৰ কাৰণে মই কৰজোৰে আপত্তি জনাইছোঁ। এইখিনি কৈ মই শেষ কৰিছোঁ। BPF আমি আগত 10 বছৰ কৰিছিলোঁ। এতিয়া দলৰ প্ৰতি ইমান ইচ্ছা নাই, ভাল লগা নাই আমাৰ নীতি নিয়মবিলাক। ইয়াৰ কাৰণে আমি বাদ দি কিনে ঘৰত বহি আছিলোঁ 5 বছৰ। এতিয়া আমাৰ BPFৰ যিটো আগত কৰ্মকৰ্তা আমাৰ স্বপ্না বাইদেউ আছিল, তেখেতে আহি এতিয়া আমাক ক'লে নতুন পৰিৱৰ্তন লাগে। গতিকে UPP দলত আমি জইন কৰিছোঁ।